যিহেতু আমাৰ ক্লিনিকেল ডিউটি হৈ আছে সেইকাৰণে আমাৰ আজি আছে নাইট ডিউটি সেইকাৰণে মই আৰু আমাৰ লগৰখিনি ওলালোঁ নাইট ডিউটিলৈ বুলি এয়া গাড়ীত বহি লৈছোঁ গাড়ীখন যাবলৈ আৰম্ভ কৰিছে আৰু যিহেতু আমাৰ হোষ্টেলৰ পৰা হস্পিটেললৈ বেছি দূৰ নহয় সেই গতিকে আমি গাড়ীতে অহা যোৱা কৰোঁ এয়া আমি গৈ আছোঁ চবকে দেখাই দিছোঁ এবাৰ ধুনীয়াকৈ ভাত পানী খাই আমি এতিয়া ওলাই দিলোঁ ডিউটিলৈ বুলি এয়া হস্পিটেল পালোহি যিখিনিৰ ইভিনিং শ্বিফ্ট আছিলে তেওঁলোক যাবলৈ ৰৈ আছে আৰু আমি পাইছোঁহি যিহেতু গাড়ীখনে দুটা ট্ৰিপ অনা নিয়া কৰে এয়া ছেকেণ্ড ট্ৰিপৰ ছোৱালীখিনি ৰৈ আছে আমিতো খকুৱা মানুহ সেইকাৰণে আমি ৰাতি খাবলৈ কিবাকিবি লৈ ল'লোঁ দেই এইফালে আমাৰ লগৰখিনি আহি গ'ল আৰু আমি গোটেইখিনি গ'লোঁ নিজৰ ৱাৰ্ডলৈ গৈ পাই সকলোৱে নিজৰ কামত লাগি গ'লোঁ আৰু সকলোৱে ভাইটেল চেক কৰিলোঁ আৰু নিজৰ কামখিনি কৰি আজৰি হৈ ভাবিলোঁ অলপমান বহি লওঁ সেইকাৰণে আমি গোটেইকেইজনী বহি আছোঁ দেই কৈছিলোঁৱে নহয় আমি অলপমান খকুৱা হয় বুলি সেইকাৰণে বহিবলৈ পাইছিলোঁহে এইগৰাকীয়ে টিফিন উলিয়ালেই টিফিন মানে ষ্টাৰ্টাৰ আৰু বুট মগু খাই ল'লোঁ তাৰপৰা লাহেকৈ জোৰকৈ ভোক লাগিবলৈ আৰম্ভ কৰিলে এয়া আমি দোকানৰ পৰা লৈ আহিছিলোঁ ৰুটি চব্জি এয়াও খাই ল'লোঁ আমি লগতে কেক আছিলে আৰু কিবাকিবি আছিলে আমি এনেকৈ ৰাতি খালোঁ তেনেকৈ নিজৰ খোৱা বস্তুবোৰ খাই বৈ আজৰি হৈ আমি আকৌ নিজৰ কামত লাগিলোঁ সেইদিনাখন ডিউটি সমাপ্ত কৰি পিছদিনাখন মই ঘৰলৈ বুলি আহিলোঁ এটা বিশেষ কামত ডিব্ৰুগড়লৈ যাবলগীয়া আছিল মোৰ ঘৰ পাই আহিয়ে লগৰজনীৰ ঘৰলৈ গ'লোঁ ইমান দূৰ নহয় আমাৰ ঘৰৰ পৰা একদম লাগিয়ে আছে কাষতে বিহু বুলি যোৱা নাছিলোঁ ক'তো সেইকাৰণে সিহঁতৰ ঘৰৰ পৰা আহি মই ঘৰলৈ আহিলোঁ ঘৰ গৈ পাইছিলোঁগৈহে ইফালে ককাই ক'লে আজি বোলে ভকতসকল আহিব বিহু গাবলৈ সেইকাৰণে মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু ভকতসকলক আদৰি আনিলোঁগৈ বিহু মানে তেওঁলোকে বিহু হুঁচৰি নাগায় ঘৰে ঘৰে আহি সকলোকে আশীৰ্বাদ দিয়েহি এয়া ককা আৰু আইতা দুয়োজন ৰখি আছে ভকতসকল ঘৰলৈ আহিব বুলি ময়ো ধুনীয়াকৈ ঢাৰি পাতি পাৰি দিলোঁ ককাই আকৌ মোক বাৰেপতি কৈছে দেই ভকতসকল আহিব কিন্তু চাদৰ মেখেলা পিন্ধি ল অ'কে বুলি কৈ পেলাই মই ককাৰ অনুৰোধ ৰক্ষা কৰি ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ ভকতসকল অহাৰ পিছত ময়ো ধুনীয়াকৈ চোতালখন মুচি দিলোঁগৈ আৰু মায়ে এয়া শৰাই আগবঢ়াইছে ঘৰৰ যিহেতু জ্যেষ্ঠ ককা হয় সেইকাৰণে ককা সেৱা কৰিবলৈ বুলি গৈছে আৰু লগতে মায়েও সেৱা কৰিছে ময়ো কৰিছোঁ আমাৰ ঘৰৰ সদস্য যিহেতু 11জন কিন্তু সকলো কৰ্মসূত্ৰে বেলেগকৈ থকা হয় সেই গতিকে সকলোৱে আমি বিহুত সেৱা কৰিবলৈ নাপালোঁ ভকতসকলক মোৰ এটা বিশেষ কাম থকাৰ কাৰণে ঘৰলৈ আহিছিলোঁ আৰু মোৰ ভাগ্য মিলিলে ভকতসকলক সেৱা কৰিবলৈ পালোঁ মনটো খুবেই বেছি ভাল লাগিছে এইফালে আকৌ বৰমাহঁত আহিছে নহয় চিমি মামী আকৌ এবাৰ ইলেকশ্যনত উঠিছে সেইকাৰণে কেম্পেইনিঙত আহিছে মোৰ ফালৰ পৰা আপোনালৈ বহুত শুভেচ্ছা থাকিল দেই এইফালে আকৌ আমাৰ ঘৰত স্কচ লাগিছে নহয় মই যোৱাটো ভিডিঅ'ত কৈছিলোঁৱে যে স্কচ লাগিছে বুলি আমাৰ ঘৰত যোনটো মই স্কচ খাই বহুত বেছি বেয়া পাওঁ ঘৰত আহিহে গম পাইছোঁ সেইদিনাখন বোলে আমাৰ ঘৰৰ ওচৰত আৰু এখন বিয়া আছিলে ইমানেই মোক ভগৱানে ভাগ্য মিলাইছে যে মই বিয়াখনো খাবলৈহি পালোঁ বাৰু যিটো কামৰ কাৰণে মই ঘৰলৈ বুলি আহিছোঁ পিছদিনাখন ৰাতিপুৱাই 6টা বজাতে মই ওলালোঁ ডিব্ৰুগড়লৈ বুলি অলপমান হেল্থ চেকআপ কৰিবলগীয়া আছিলে ভণ্টি গ'ল মা গ'ল আৰু মই গৈছিলোঁ তিনিজনী গৈছিলোঁ যিহেতু ভণ্টিৰো গাটো অলপমান বেয়া হৈ আছিলে তাইৰ চেকআপত ডক্টৰে মাতিছিলে তাই দেখালে সঞ্জীৱনীত আৰু মই দেখালোঁ আদিত্যত এয়া ধুনীয়াকৈ ট্ৰেইনত বহি লৈছোঁ ট্ৰেইনখন ক্ৰছ হ'বৰ কাৰণে আমি প্ৰায় 45 মিনিটমান সময় ট্ৰেইনতে বহি থাকিব লগা হ'ল আমি আহি ডিব্ৰুগড় ট্ৰেইন ষ্টেচনত নামিলোঁহি আৰু ভণ্টিৰে মোৰে যিখিনি কাম আছিলে দুইখিনি ভালে কৰি ল'লোঁ আৰু যিখিনি ডক্টৰে মেডিকেশ্যনছ দিছিলে সেইখিনি ধুনীয়াকৈ লৈ ল'লোঁ ডিব্ৰুগড়ৰ পৰাই তাৰপিছত আমি গ'লোঁ বৰ্তাহঁতৰ ঘৰলৈ যিহেতু বহুত দিন যোৱা নাছিলোঁ এয়া বৰমা বা মা ভণ্টি মই হস্পিটেলৰ পৰা আমি গ'লোঁ ডাইৰেক্ট বৰমাহঁতৰ ঘৰলৈ এয়া মাহঁতে কথা পাতি আছে ফেমিলিৰ মানুহবিলাক এনেকৈ লগ হ'লে কথা পতা হয় নহয় জানো এইফালে আকৌ ধুনীয়াকৈ আমালৈ বুলি চাহ লৈ আহিলে নহয় বায়ে ধুনীয়াকৈ বনাইছে পকৰি বনাইছে এইফালে ক্ৰীম বন আছে খুৰমা আছে নিমকি আছে বাদাম আছে এয়া মায়ে ধুনীয়াকৈ খাই আছে আৰু লগতে আছে আমাৰ ভণ্টি আছে এইফালে বৰমায়েও কিবা দেখাই আছে দেই মাক এইফালে বা আছে আৰু এইজনী হৈছোঁ মই মোক চাব নালাগে বাৰু বহুত বেয়াকৈ আছোঁ মই আৰু তেনেকৈ ইমান ভিডিঅ' কৰা নহ'ল আলহী ঘৰলৈ গ'লে যিহেতু ইমানো ভিডিঅ' কৰা নহয় দুটামান ক্লিপ লৈ থৈছিলোঁ মই আৰু পিছদিনাখনি আমি ঘৰলৈ বুলি গুচি আহিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব দেই গাইজ বাই বাই আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং